আমাৰ সৰুৱে মৰণা মাৰি আছে, ছোৱালী মানুহে মৰণা মাৰিছে। চাওক ঘৰৰ মানুহ মানে ল'ৰাবিলাক এই কেৰেলালৈ গৈছে, এতিয়া ছোৱালী মানুহে ঘৰত কাম কৰিবলগীয়া হৈছে, মৰণা মাৰিবলগীয়া হৈছে। ল'ৰা থাকিও মানে আজিকালি যুগত কাম নাইকিয়া হৈছে। ল'ৰাবিলাক চব কেৰেলালৈ গৈছে, ছোৱালীবিলাক ইয়াত ঘৰত পূৰা মৰণা ঘূৰাই আছে। আমাৰ ইয়াৰ সৰু মৰণা ঘূৰাই আছে। চাওক এটা ক'লা এটা ৰঙা গৰু। আজি ৰ'দটো ইমান টানকৈ দিছে, ৰাম ৰাম, জাপি নল'লে উপায় নাই। আপোনালোকে ছোৱালীজনীৰ কাৰণে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি জনাব কেনে পাৰিছেনে, মানে আপোনালোকেও পাৰিবনে এনেকৈ ইমান ৰ'দত মৰণা ঘূৰাই আছে। ইমান চোকা ৰ'দ, ৰাম ৰাম, যি ভাল ওলাই গৈছে। এতিয়া জাপিটো নলয় হেনো, তাকে এতিয়া ছাতি এটা আনি দিছে মাকে, এতিয়া ছাতি ল'ব। জাপিটো আমনি পাইছে। হেই ৰঙাচা, অঁ ঘূৰি এইবিলাকে আমাৰ অসমৰ মানে অৱস্থা। অসমত সংস্থাপন দিব নোৱাৰে ল'ৰাবিলাকক, সেইটো কাৰণে বাহিৰলৈ যাবলগীয়া হৈছে। ছোৱালীবিলাক ঘৰত এনেকৈ মৰণা মাৰিবলগীয়া হৈছে, হাল কোৰ বাবলগীয়া হৈছে, বহুত কিবা কিবি কৰি আছে অসমৰ ছোৱালীবিলাকে। এতিয়া আমি প্ৰমাণ সহকাৰে দেখাইছোঁ এজনী ছোৱালী আমাৰ ঘৰৰে। আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব নেপাহৰিব। আজিলে ভিডিঅ'টো ইমানেই। যদি ভাল পালে তেনেহ'লে ক'লোৱে নহয়, সেইখিনি কৰি দিব আৰু মই এতিয়া সামৰি দিছোঁ।